জীৱনত যিমান দুখ আহিলেও এই কাহিনী আপোনাক সুখত থাকিবলৈ শিকাব। পৃথিৱীত দুই ধৰণৰ মানুহ থাকে। এক প্ৰকাৰৰ মানুহ হ'ল যি অলপ সমস্যা আহিলেই ভয় খাই দুখ কৰে। দ্বিতীয় প্ৰকাৰৰ মানুহ হ'ল যিসকলৰ জীৱনত যিমান সমস্যা আহিলেও সুখত থাকে। সকলো সময়তে নিজকে চম্ভালি ৰাখে। এক প্ৰকাৰৰ মানুহ হ'ল সেইসকল যিসকলৰ তাত সকলো থকাৰ পাছতো দুখত থাকে। দ্বিতীয় প্ৰকাৰৰ মানুহ হ'ল সেইসকল যিসকলৰ তাত কিবা থাকক বা নাথাকক সদায় সুখত থাকে আৰু হাঁহি থাকে। আজি আমি আপোনালোকক এনেকুৱা এটা কাহিনী ক'ম, আপোনালোকৰ জীৱনত যিমান সমস্যা আৰু দুখ আহিলেও এই কাহিনীটোৱে আপোনালোকক সুখত আৰু হাঁহি থাকিবলৈ শিকাব। কাহিনীৰ আৰম্ভণিতেই ভিডিঅ'টো এটা শ্বেয়াৰ মাৰি এটা লাইক কৰি দিব। এজন ফকীৰে দেশৰ যাত্ৰা কৰিবলৈ ওলাল। ৰাস্তাত যেতিয়া ৰাতি হ'ল তেতিয়া তেওঁ এজন মানুহৰ ঘৰতে থাকিলে। মানুহজনৰ নাম হ'ল আনন্দ। আনন্দই ফকীৰজনৰ বহুত সেৱা কৰিলে। দ্বিতীয় দিনা আনন্দই ফকীৰজনক উপহাৰ দি বিদায় দিলে। ফকীৰজন আনন্দৰ সেৱা শুশ্ৰূষাত বহুত সম্পন্ন হৈছিল। সেইকাৰণে তেওঁক আনন্দক আশীৰ্বাদ দিলে, তুমি সদায় আগবাঢ়ি গৈ থাকিবা। ফকীৰজনৰ কথা শুনি আনন্দই হাঁহিবলৈ ধৰিলে আৰু ক'লে, বাবা, এতিয়া যি আছে সেয়াও আৰু নাথাকে। ফকীৰজনে আনন্দৰ ফালে চাই থাকিল আৰু তাৰ পাছত তাৰ পৰা গুচি গ'ল। কিছু বছৰৰ পৰা ফকীৰজন আকৌ আনন্দৰ ঘৰলৈ আহিলে। আহি দেখিলে তেওঁৰ সকলো ধন সম্পত্তি নাইকিয়া হৈ গ'ল আৰু তেওঁ গাঁৱৰ এজন জমিদাৰৰ ঘৰত কাম কৰে। সেই ফকীৰজনে আনন্দক লগ কৰিবলৈ গ'ল। আনন্দই অভাৱতো সেই ফকীৰজনৰ স্বাগতম জনালে। জুপুৰিৰ ফটাধাৰীত তেওঁক বহিবলৈ দিলে। খাবলৈ যি শুকান ৰুটি তেওঁৰ তাত আছিল সেয়াই ফকীৰজনক দি দিলে। দ্বিতীয় দিনা যোৱা সময়ত ফকীৰজনৰ চকুত চকু পানী আছিল আৰু তেওঁ ক'লে, হে ভগৱান, তুমি এইবোৰ কি কৰিলা? আনন্দই আকৌ হাঁহিলে আৰু ক'লে, বাবা, আপুনি কিয় দুখ কৰিছে? এইবোৰ যি হৈছে, ভগৱানে আমাক যি অৱস্থাতেই ৰাখক, আমি সদায় সুখত থাকিব লাগে আৰু ধন্যবাদ দিব লাগে। সময় সদায় সলনি হৈ থাকে, এইবোৰ নাথাকে। তেতিয়া ফকীৰজনে ভাবিবলৈ ধৰিলে, মইতো দেখাতহে ফকীৰ, সঁচা ফকীৰটো তুমিহে আনন্দ। কিছু বছৰৰ পাছত ফকীৰজন আকৌ যাত্ৰা কৰিবলৈ ওলাল। তাৰ পাছত আনন্দক লগ পাই আচৰিত হ'ল। আনন্দ এতিয়া জমিদাৰৰো জমিদাৰ আছিল। তেওঁ গম পালে যিজন জমিদাৰৰ ঘৰত আনন্দই কাম কৰিছিল তেওঁৰ কোনো ল'ৰা-ছোৱালী নাছিল। সেইকাৰণে মৰা সময়ত জমিদাৰজনে নিজৰ সকলো সম্পত্তি আনন্দক দি দিলে। ফকীৰজন বহুত সুখী হ'ল। তেতিয়া তেওঁ আনন্দক ক'লে, ভাল হ'ল, সেই সময়খিনি পাৰ হৈ গ'ল। ভগৱানে কৰক তুমি এতিয়া এনেকৈ সদায় থাকা। এইটো শুনি আনন্দই আকৌ হাঁহিবলৈ ধৰিলে আৰু ক'লে, বাবা, এতিয়াও আপোনাৰ ধাৰণা সলনি হোৱা নাই। তেতিয়া ফকীৰজনে ক'লে, এয়াও নাথাকে নেকি? তেতিয়া আনন্দই ক'লে, হয়, হয়তো এইবোৰ যাব, নহ'লে এইবোৰ নিজৰ মনাজন যাব। ইয়াত একো সদায় নাথাকে। যদি কিবা থাকে তেতিয়া সেইটো হ'ল আমাৰ আত্মা। এইটোৱে আমাৰ মনৰ শান্তি। বাকী যিবোৰ আছে সেইবোৰ কেতিয়াও সদায় নাথাকে। ফকীৰজনে আনন্দৰ কথা বহুত ধ্যান দি শুনিলে আৰু আকৌ গুচি গ'ল। কিছু বছৰ পিছত ফকীৰজন যেতিয়া সেইখন গাঁৱেদিয়ে গৈছিল তেতিয়া দেখিলে আনন্দৰ সেই ঘৰটো আছে, কিন্তু আনন্দ নাই। তাত পাৰবোৰে মাতি আছে, কিন্তু আনন্দ এতিয়া এই পৃথিৱীত আৰু নাছিল। তেওঁৰ মৃত্যু হৈছিল। কৈ আছে আকাশে, এই সময়বোৰ একো নহয়। কান্দি আছে গছ-গছনিয়ে, পৃথিৱীত একো নাই। যাৰ ঘৰত জ্বলিছিলে হাজাৰটা ৰঙৰ পোহৰ, এতিয়া তাৰ মৰিশালীত শূন্যতাৰ বাদে একোৱেই নাই। সেই ফকীৰজনে মনে মনে ভাবিবলৈ ধৰিলে, মানুহে জীৱনত কিমান দৌৰি ফুৰে, কান্দি থাকে, দুখত থাকে। যিবোৰ বস্তুৰ কাৰণে মানুহে জীৱনত কিমান দৌৰি ফুৰে, কান্দি থাকে, দুখত থাকে, বাস্তৱত সেই সকলোবোৰ বস্তু সদায় নাথাকে। সেই সকলোবোৰ বস্তু সলনি হৈ যায়। এই কাহিনীটোৱে আমাক শিক্ষা দিয়ে, আমাৰ জীৱনত যেতিয়াই যি সমস্যা আহক বা দুখ আহক, আমি ভাবিব লাগে যে জীৱনত আগতে অহা সমস্যাবোৰ ৰ'ল জানো, সদায় থাকিল জানো? যেনেকে সদায় সমস্যা আহি গুচি যায়, তেনেকে এইটো সমস্যাও গুচি যাব। এইটো সদায় নাথাকে। তেতিয়া আপোনালোকৰ জীৱনত যিমান ডাঙৰ দুখ হ'লেও, সমস্যা হ'লেও আপোনালোকে মনত এইটো বিশ্বাস ৰাখিব, এইবোৰ সমস্যা, এইবোৰ দুখ সদায় নাথাকে।